Hello everyone, তোমালোক সকলোকে হেল্পিং এগ্ৰো আসাম ইউটিউব চেনেলত পুনৰ স্বাগতম জনালো। ফাইনালি অপেক্ষাৰ অন্ত পৰিল 2024 বৰ্ষত হ'বলগীয়া বিএসসি নাৰ্ছিঙৰ ফৰ্ম ফিলআপটো আজি ৰিলিজ কৰিছে। সো যিসকল ষ্টুডেণ্টে ৱেইট কৰি আছিলে বিএসসি নাৰ্ছিঙৰ এক্সামটো দিব বুলি, আজিৰ পৰা তোমালোকে বিএসসি নাৰ্ছিঙৰ ফৰ্ম ফিলআপটো কৰিব পাৰিবা। বিএসসি নাৰ্ছিঙৰ ফৰ্ম ফিলআপটো কৰাৰ কাৰণে তোমালোকে SSCHS ৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটো ভিজিট কৰি পেলাই সেই ৱেবছাইটত গৈ পেলাই তোমালোকে ফৰ্ম ফিলআপটো কৰি ল'বা। ফৰ্ম ফিলআপৰ লাষ্ট ডেট থাকিব 24/5/2024। সো মে মাহৰ 24 তাৰিখৰ আগতে তোমালোকে ফৰ্ম ফিলআপটো কৰি ল'বা। আৰু এই ফৰ্ম ফিলআপৰ কাৰণে তোমালোকে কিমান পে কৰিব লাগিব সেইটো SSCHS যোনটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ পেলাই তোমালোকে ইয়াৰ ইনফৰমেশ্যনটো পাই যাবা। আৰু ইয়াৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব সেই ইনফৰমেশ্যনটো তোমালোকে SSCHS যোনটো অফিচিয়েল ৱেবছাইট আছে তাতে পাই যাবা। নেক্সট ভিডিঅ'ত মই জনাই দিম SSCHS ৰ বিএসসি নাৰ্ছিঙৰ কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব। সো ইয়াৰ কাৰণে তোমালোকৰ এডমিট কাৰ্ড প্ৰভাইড কৰিব 3/6/2024 জুন মাহৰ 3 তাৰিখে তোমালোকৰ SSCHS যোনটো বিএসসি নাৰ্ছিঙৰ এডমিট কাৰ্ড এই এডমিট কাৰ্ডটো প্ৰভাইড কৰিব। সো ফৰ্ম ফিলআপৰ সময়ত তোমালোকে যোনটো পাছৱৰ্ড ৰাখিবা সেই পাছৱৰ্ডটো তোমালোকে মনত ৰাখিব লাগিব। আৰু সেই পাছৱৰ্ড দি পেলাই জুন মাহৰ 3 তাৰিখে তোমালোকে SSCHS ৰ মেইন অফিচিয়েল ৱেবছাইটত গৈ পেলাই এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিবা। সো তোমালোকৰ এক্সামটো কণ্ডাক্ট কৰিব জুন মাহৰ 9 তাৰিখে। তো যদি তোমালোকে ভাবিছা 2024 বৰ্ষত হ'বলগীয়া বিএসসি নাৰ্ছিংটো ভালদৰে প্ৰিপাৰেশ্যন কৰি পেলাই দিবা, দেন তোমালোকৰ কাৰণে লৈ আহিছোঁ আমি এটা ক্ৰেছ কোৰ্ছ, যোনটো ক্ৰেছ কোৰ্ছত ডেইলি লাইভ প্লাছ ৰেকৰ্ডেড ক্লাছ কেইটা কৰোৱা হৈছিলে। সো এতিয়া টেট সিৰিজ কেইটা ষ্টাৰ্ট হৈছে। সো যদি তোমালোকে ভাবিছা টেট সিৰিজ কেইটা জইন কৰিবা, দেন ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক থাকিব, গৈ পেলাই তোমালোকে টেট সিৰিজত জইন কৰি পেলাই প্ৰেক্টিছ কৰি থাকা। কাৰণ টেট সিৰিজে তোমালোকক বহুত হেল্প কৰিব বিএসসি নাৰ্ছিঙৰ এক্সামত কেনেকুৱা ধৰণৰ পেটাৰ্ণত কুৱেশ্যন আহিব সেই পেটাৰ্ণত আমি টেট সিৰিজ কেইটা কণ্ডাক্ট কৰাই আছোঁ। সো তোমালোকে দেৰি নকৰি পেলাই আজি গৈ পেলাই টেট সিৰিজটো জইন কৰা আৰু তোমালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰি পেলাই বিএসসি নাৰ্ছিং এক্সামটো দিয়া। সো চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকন দবাই ৰাখিবা, কাৰণ বিএসসি নাৰ্ছিঙৰ কিবা আপডেট আহিলে তোমালোকক সকলোকে দিয়াৰ কাৰণে চেষ্টা কৰিম। সো ভিডিঅ'টো ধন্যবাদ।